তো গাইজ ওয়েলকাম টু মাই চেনেল। আপোনালোকক মই চেনেলত স্বাগতম জনাইছোঁ। আজিৰ পৰা মই নতুনকৈ ভিডিঅ' বনাম। মই আগতে ভিডিঅ' দিছিলোঁ, কিবা এটা প্ৰব্লেম কাৰণে ভিডিঅ' দিয়া নাছিলোঁ। আজিৰ পৰা নতুনকৈ মই ভিডিঅ' দিবলৈ চেষ্টা কৰিম। আশা কৰোঁ আপোনালোকে ভিডিঅ'বোৰ চাই থাকিব। তো মই অকলে ভিডিঅ' নবনাওঁ, আজিৰ পৰা মোৰ লগত মোৰ বাইদেউ ভিডিঅ' বনাব। হাই গাইজ, আমি আমাৰ ওচৰতে থকা পথাৰখনলৈ আমি ধানৰ খেতি চাবলৈ আহিছোঁ। এতিয়া ধানবিলাক পকাৰ কাৰণে কি ধুনীয়া লগা হৈছে, চাওক। আপোনালোকৰ ফালেও ধানৰ খেতি কৰিছেনে জনাবচোন। ধানবিলাক পকাৰ কাৰণে লাহে লাহে কাটিবলৈ ধৰিছে। আগৰ ফালে লাহে লাহে কাটিব আৰম্ভ কৰিছে, আপোনালোকক দেখাই আছোঁ ৰ'ব। এয়া চাওক, ধানবিলাক লাহে লাহে কাটিব আৰম্ভ কৰিছে। আমাৰ ইয়াত বহুত সোনকালে বানপানী আহে, সেইবাবে ধানবিলাক প্ৰতিবাৰ সোনকালে তল যায়, সেইবাবে অলপ ধানবিলাক এইবাৰ আগতীয়াকৈ কাটিছে। ধানবিলাক পকিছে বাৰু, গোটাই সেই হৈ থকা নাই। তো আমি ধাননি পথাৰ চাবলৈ আহিছিলোঁ। আচলতে আমি ধাননি পথাৰ চাব অহা নাছিলোঁ, আমি ছাগলী নিবলৈ আহিছিলোঁ। লগতে আপোনালোককো ভিডিঅ' কৰি দেখালোঁ, আপোনালোকে চাই কেনে পেলাই জনাব। আৰু মই প্ৰতিদিনে ভিডিঅ' দিবলৈ চেষ্টা কৰিম। আশা কৰোঁ আপোনালোকে ভিডিঅ'বোৰ চাব সদায়। আজি ভিডিঅ'টো এইখিনি।